Hey guys, কি খবৰ আশা কৰিছো সকলোৱে ভাল ভিডিঅ' থাম্বনেল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো কি হ'ব আজি এই ভিডিঅ'টো মই আপোনালোকলৈ বহুত কিটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ভিডিঅ'টো আৰম্ভণি পৰা শেষ প্ৰথমটো খবৰলৈ আগবাঢ়িছো পিজু হাজৰিকা আৰু আৰ্মি বৰুৱা সন্তান বীৰৰ ভাগৰ কালি দিনটোত জন্মদিন আছিল কেনেদৰে জন্মদিনটো উদযাপন কৰিলে তাৰ কিছুমান ফটো মই স্ক্ৰীনত আপোনালোকলৈ আগবঢ়াই দিছো আপোনালোকে চাই লওক আগবাঢ়িছো 2 নম্বৰটো খবৰলৈ প্ৰয়াত জংগীবাইক থাকি যোৱা কিছুমান সপোন সৰু সৰু ল'ৰা ছোৱালীবোৰক লৈ তেওঁ কিছুমান কাম কৰিবলৈ মন আছিল আৰু তাকে লৈ অভিনয় গঠন হৈছিল 2013 চনৰ পৰা আৰু তাৰ কিছুমান মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে ভিডিঅ' ক্লিপসমূহ আপোনালোকে চাই লওক মই লগাই দিছো অভিনয়া এটা সপোন আছিল জংকী বৰঠাকুৰৰ সৰু ল'ৰা ছোৱালীখিনিক লৈ পেলাই কিবা এটা কৰাৰ সপোন মনতে ৰাখি তাই এদিন গুচি গ'ল আৰু তাৰ বহু বছৰৰ পিছত যদিও পলম হ'ল আমি 2013 চনত আৰম্ভ কৰিলো অভিনয় কেতিয়াবা এই সপোন এজন মানুহৰ হৈ থাকে এই সপোনটো হৈ পৰে বহু মানুহৰ বাবে সাহস আজিকালি সৰু ল'ৰা ছোৱালীবোৰৰো কম্পিটিশ্যনৰ দৌৰত তেওঁলোক দৌৰি থাকিব লগা হয় অনবৰতে প্ৰতিযোগিতা গধুৰ গধুৰ কিতাপৰ বোজাৰ মাজত তেওঁলোকৰ দিন নিৰ্বাহ হয় আমি একেলগে থলুৱা গীত মাত খেল এইবোৰ খেলাবলৈ আমি চেষ্টা কৰোঁ তাৰ মাজে দেখিলে আপোনালোকে ভিডিঅ' ক্লিপসমূহ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ মাজলৈ